হেল্ল' এভৰিৱান, আজি জানেনে ডিউটিৰ পৰা আহোঁতে বৰষুণত বান্দৰ জিকা দি জিকিলোঁ। আৰু এইকেইদিনটো বৰষুণৰ মহিমা ধৰিবকৈ নোৱাৰি, কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে। আৰু বতৰটো দেখা পাই আজি পূৰা বহুত পকৰি খাব মন গ'ল, সেইকাৰণে গ'লোঁ পাকঘৰত গৈ পকৰি বনাব। আৰু পকৰি বনাব গৈও এয়া অৱস্থা, কান্দি কান্দি পকৰি বনাব লগা হৈছে। চকুত তেলটোৱেদি ইমান ধৰিছে, একো নাই তথাপিও পকৰি বনাই এৰিলোঁ। আৰু ধুনীয়াকৈ বনাই কৰি এতিয়া চাহকণ খাবলৈ লৈছোঁ, আৰু লওঁতে এটা ফোন কল আহিল যে আজি ডিনাৰটো বাহিৰতে কৰিম। আৰু মইতো ভালেই পাওঁ বাহিৰত খাব পালে। আৰু কৰি 10 মিনিটত গৈ ৰেষ্টুৰেণ্ট পালোঁগৈ। আৰু ৰেষ্টুৰেণ্ট গৈ কিনে চাইছোঁ মেনিউখন কি খাম কি নাখাম। অৱশেষত ডিচাইড কৰিলোঁ যে বিৰিয়ানী আৰু ৰোল খাম। আৰু আমাৰ অৰ্ডাৰটো প্ৰায় আহি গ'ল, আৰু আহি কিনে এতিয়া তেখেতে মোক ছাৰ্ভ কৰিছে। এনেও ভাল এইবিলাকত। আৰু মই খাই খাই ভাবি আছোঁ যে বেলেগ ইউটিউবাৰবিলাকে কেনেকৈ মানুহৰ আগত কথা কৈ ভিডিঅ' বনায়। মইতো কথা কোৱাটো দূৰৰে কথা, কেমেৰাটো উলিয়াবও লাজ লাগে মানুহৰ আগত। আৰু অৱশেষত আমাৰ খোৱা বোৱা হৈ গ'ল, আৰু চপকণ খাই আমাৰ খোৱা সমাপ্তি কৰিলোঁ। আৰু এতিয়া ঘৰ গৈ শুবহে লাগে। আৰু আজি মিনি ব্লগটো ইমানেই আছিল, বাই বাই।